এতিয়া চক বাহ দেখিবলৈ ইমান ধুনীয়া লাগিছে খাবলৈ আৰু ভাল লাগিব বাহ খুব ধুনীয়া হৈছে এইটো পিচ চক লেগ পিচ কি ধুনীয়া হৈছে ইয়াত মই ব্ৰইলাৰ মাংস লৈছোঁ 1 কেজি আৰু লেগ পিচ লৈছোঁ 4টা ইয়াত লৈছোঁ হালধি গুড়ি 1 চামুচ আৰু ৰেড চিলি পাউডাৰ 2 চামুচ আৰু ধনিয়া পাউডাৰ 2 চামুচ ইয়াত লৈছোঁ পিঁয়াজ ডাঙৰ ডাঙৰ 5টা মিহি মিহিকৈ কাটি লৈছোঁ আৰু ৰচুন 2টা ধুনীয়াকৈ গুচাই লৈছোঁ ইয়াত বিলাহী লৈছোঁ ডাঙৰ ডাঙৰ 2টা সৰু সৰুকৈ কাটি লৈছোঁ মছলাখিনিত পানী দিয়াই অলপ দেৰি তিয়াই থওঁ কোমলিবৰ কাৰণে আৰু খুব ধুনীয়া গ্ৰেভি হ'ব এতিয়া আমাৰ কুকাৰটো গৰম হৈ গ'ল ইয়াতে আমি সৰিয়হৰ তেলটো দি দিছোঁ আমাৰ তেলখিনি গৰম হৈছে আৰু এতিয়া গোটা মছলাবোৰ দি দিওঁ তেলটো বেছি গৰম হ'লে বেয়া হয় অলপ কম গৰমতে দিলে বেছি ভাল হয় মছলাবোৰ পুৰি নাযায় এতিয়া আমি ইয়াতে গুচাই থোৱা নহৰু ফুটাকেইটা দি দিওঁ এতিয়া পিঁয়াজখিনি দি দিছোঁ পিঁয়াজখিনি ৰঙচুৱা হৈ থকালৈকে ভাজিব লাগে এতিয়া পিচি থোৱা আদাখিনি দি দিছোঁ আগতে দিলে পুৰি যাব সেইকাৰণে অকণমান দেৰিকৈ দিছোঁ এতিয়া পানীত তিয়াই থোৱা মছলাখিনি দি দিছোঁ অকণমান পানী মিলাই দিওঁ এতিয়া কাটি থোৱা বিলাহীবোৰ দি দিছোঁ
ইয়াতে নিমখ 2 চামুচ দি দিছোঁ বিলাহীটো সোনকালে গলি যাব তেতিয়া এতিয়া ইয়াতে জিৰা পাউডাৰ দি দিছোঁ 1 চামুচ জিৰা পাউডাৰ দি দিছোঁ এতিয়া ইয়াতে অলপ পানী দি দিছোঁ যাতে মছলাখিনি খুব ধুনীয়াকৈ সিজিবৰ কাৰণে এতিয়া কুকাৰৰ ঢাকনিখন লগাই দিছোঁ আৰু 2টা হুইচেল মৰালৈ জুইটো লো হাই ফ্লেমত ৰাখি দিছোঁ আমাৰ কুকাৰত 2টা চিটি মৰা হৈ গ'ল এতিয়া মছলাখিনি চাওঁ কেনেকুৱা ধৰণৰ হৈছে কালাৰটো খুব ধুনীয়া হৈছে প্ৰায় বিলাহী পিঁয়াজবোৰ গলিলে আৰু খুব ধুনীয়া হৈছে এতিয়া আমি ইয়াতে 2 চামুচ গৰম মছলা দি দিওঁ 2 চামুচ গৰম মছলা এতিয়া আমি ইয়াতে মাংসবোৰ দি দিওঁ ব্ৰইলাৰ মাংস লেগ পিচ দি দিছোঁ এতিয়া আপোনালোকে লাহে লাহে এনেধৰণে লৰাই থাকিব যেতিয়ালৈকে মাংস মছলা মিলি তেল বাহিৰ হৈ নাযায় বহুত দেৰি ভজাৰ পিছত আমাৰ মাংস আৰু ইয়াৰ পানীটো এৰি দিছে এতিয়া আমি ইয়াত অলপ মিট মছলা দি দিওঁ 2 চামুচমান দিলে বেছি ধুনীয়া হয় 1 কেজি মাংসত ইয়াতে আমি কেঁচা জলকীয়া 3টা দি দিছোঁ এতিয়া আপুনি গ্ৰেভিটো কেনেধৰণে ৰাখে তাৰ কাৰণে আপুনি পানীটো দিব মই 2 কাপ পানী দি দিছোঁ এতিয়া আপুনি কুকাৰটো বন্ধ কৰি হাই ফ্লেমত 2টা চিটি মৰাই দিব আমাৰ মাংস বনোৱা হৈ গ'ল এতিয়া 2টা চিটি সম্পূৰ্ণ হৈ গ'ল এতিয়া চপা দেখিবলৈ ইমান ধুনীয়া লাগিছে খাবলৈ আৰু ভাল লাগিব খুব ধুনীয়া হৈছে এইটো পিচ লেগ পিচ কি ধুনীয়া হৈছে ইয়াতে আমি এতিয়া অলপ কাটি থোৱা ধনিয়া দি দিওঁ মই অলপমান লৈছোঁ আপোনালোকে কেনেকৈ লয় ভাল লাগে এনেকৈ দি দিওঁ ৰুটিৰ লগতে হওক বা ভাতৰ লগতে হওক বৰ ধুনীয়া লাগিব খাবলৈ
পিছ লেগ পিছ কি ধুনীয়া বাহ এয়া চিকেন লেগ পিছ ৰেডি হৈ গ'ল খুব ধুনীয়াকৈ মাংসটো সিজিছে অলপ টেষ্ট কৰি চাওঁ বাহ বহুত ধুনীয়াকৈ হৈছে ৰুটিৰ লগত আৰু ভাল লাগিব খাবলৈ এইটো লেগ পিছ চাওক বৰ ধুনীয়া হৈছে দেই খাবলৈ আপোনালোকে বনাবচোন কেনেকুৱা লাগে কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক এটা কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানতে সামৰিলোঁ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে